তেন্তে তুমি এইটো জানা চাগে ৰক্তিম যে মোৰে হাজবেণ্ড হয়। হয়, মই জানো আপোনাৰ যে হাজবেণ্ড ৰক্তিম হয় বুলি, আৰু আপোনালোকৰ এজনী ছোৱালী আছে বুলিও জানো। তেনেহ'লে তুমি সকলো জানি আমাৰ মাজত কিয় সোমাইছা? কাৰণ মই জানো ৰক্তিমে যে আপোনাক ভাল নাপায়, ৰক্তিমে মোক ভাল পায়। ঠিক আছে, তেনেহ'লে আমি ৰক্তিমক এটা পৰীক্ষা কৰি চাওঁ। যদি ৰক্তিমে তোমাক বেছি গুৰুত্ব দিয়ে তেনেহ'লে মই ৰক্তিমক ডিভ'ৰ্চ দিম, আৰু যদি ৰক্তিমে মোক বেছি গুৰুত্ব দিয়ে তেনেহ'লে তুমি ৰক্তিমৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব। ঠিক আছে তেনেহ'লে, কিন্তু আমি কেনেকৈ পৰীক্ষা কৰিম তাক? শুনা, তুমি কাইলৈ ৰক্তিমক লগ কৰিব মাতিবা, আৰু সেই সময়তে মই আৰু মোৰ ছোৱালীজনী ৰক্তিমৰ ওচৰলৈ যাম, আৰু তুমি আমাক দেখিলে তোমাৰ গাৰ বেয়া এক্টিং কৰিবা। যদি তোমাক ৰক্তিমে হস্পিটেললৈ নিয়ে তেতিয়াহ'লে জানিবা যে ৰক্তিমে তোমাক বহুত ভাল পায়। যদি ৰক্তিমে আমাক ঘৰত থবলৈ যায় তেনেহ'লে জানিবা যে ৰক্তিমে তোমাক অকল টাইম পাছৰ বাবেহে ব্যৱহাৰ কৰি আছে। জানো মই ৰক্তিমক ডিভ'ৰ্চ দিব পাৰিম। ৰক্তিম নহ'লেও মই মোৰ ছোৱালীজনীৰ লাগতিয়াল বস্তুখিনি মই যোগাৰ দিব পাৰিম, কিন্তু মই তাইক দেউতাকৰ মৰম দিব পাৰিম জানো? সেইবাবে আমাৰ সম্পৰ্কটো ৰক্ষাৰ বাবে এটা চেষ্টা কৰিছোঁ। তুলসী মোক ইমান লৰালৰিকে মাতি পঠিয়ালে যে? মোৰ তোমাক চাবলৈ মন গৈছিল, সেইবাবে লৰালৰিকে মাতি পঠিয়ালোঁ। বেয়া পালা নেকি ইমান লৰালৰিকে মাতি পঠিওৱাৰ কাৰণে? কিয় বেয়া পাম? তুমি যেতিয়া মাতা মই তেতিয়াই আহিব পাৰিম। মোৰ মূৰটো বিষাইছে, কি হৈছে জানো? কি হৈছে চুজি তোমাৰ? তোমালোক ইয়াত যে? মই মমোক স্কুলৰ পৰা আনি আছিলোঁ, আমাৰ গাড়ীখন বেয়া হ'ল, আৰু তেতিয়া তোমাক মমোৱে দেখিলে, তাকে ভাবিলোঁ তোমাকে আমাক ঘৰত থৈ আহিব কওঁ। সেইটোহে কথা নেকি? ব'লা ব'লা মই তোমালোকক ঘৰত থৈ আহোঁ। ব'লা পাপা, মোক চকলেট এটা কিনি দিবা দেই। ৰক্তিম, তুমি মোক গা বেয়া বুলি জানিও মোক অকলে এৰি থৈ গ'লা। মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ। হয়তো মোৰ গাতে ভয়। ৰক্তিম বিবাহিত বুলি জানিও মই তাক ভাল পাইছিলোঁ। মই আগতে জানিব লাগিছিলে তেওঁৰ পত্নীৰ স্থান মই কেতিয়াও ল'ব নোৱাৰোঁ। সেইবাবে আপোনালোকক কৈছোঁ, মোৰ নিচিনা কাৰো সংসাৰ মাজত নোসোমাব, নহ'লে আপোনালোকো পাছত মোৰ নিচিনা কলৰীয়া হ'ব। আমাৰ কাহিনীটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।